Hey friends, welcome to my channel. আৰু আজি এটা নতুন ভিডিও লৈ পেলাই মই আপোনালোকৰ ওচৰত আহিছো। আমি সকলোৱে ফটো উঠি ভাল পাওঁ, গতিকে এই কেতিয়াবা হয়তো ফটো বেয়া হৈ যায়, গতিকে সেই ফটোটো কেনেকৈ আপুনি এডিট কৰি ইনষ্টাগ্ৰাম বা ফেচবুকত আপলোড কৰিব পাৰিব, তাৰ কাৰণে মই এটা ভিডিও বনাইছো। সৰু ভিডিও, সকলোৱে চাই থাকক। পোনপ্ৰথমে আপুনি প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ তাত আপুনি টাইপ কৰিব লাগিব স্নেপচিড। মোৰ ইয়াত টাইপিঙত আছে স্নেপচিড। মাৰি দিয়াৰ লগে লগে মোৰ ডাউনলোড কৰা আছে অলৰেডি, গতিকে মই ডাউনলোড কৰিব নালাগে। প্ৰথমতে এইটো ডাউনলোড কৰিব লাগিব, তাৰপিছত আমাৰ যি বাকী এডিটিং সেইখিনি ষ্টাৰ্ট হ'ব। গতিকে চাওক মোৰ তাত ডাউনলোড কৰা আছে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।